এভৰিৱান গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই আজি আকৌ মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা খালোঁ আৰু কিবা এটা খাব মন গৈছে ৰাতিপুৱাই ভাতটো খাব মন নাযায় যিহেতু মই কিবা এটা বনাব লৈছোঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ মোৰ মিনি ব্লগ আৰু এইফালে দেখিছে মই ধুনীয়াকৈ আলু দুটা ৰাউণ্ড শ্বেপত কাটি লৈছোঁ আৰু এতিয়া ফ্ৰাই কৰিম পিঁয়াজৰ লগত কিবা এটা এড কৰিম সেইটো আপোনালোকে চাই থাকক সোৱাদ অনুযায়ী নিমখ আৰু অলপ মিট মছলা আৰু অলপ ৰেড চিলি দি লৈছোঁ আৰু এইফালে মোৰ য়াম্মি এটা পিঁয়াজখিনি ড্ৰাই ফ্ৰাই কৰি ল'লোঁ পিঁয়াজৰ লগতে মানে মই অলপ সৰু সৰুকৈ সৰিয়হৰ যিটো পাত সৰিয়হৰ পাত দি দিছোঁ অলপ টেষ্ট হ'ব আৰু খাবলৈ মোৰ যে দেখিয়ে লোভৰ পানী পৰি গৈছে কিন্তু মানে মই আপোনালোকক নেদেখাকৈ খাব পৰা নাই বহুত টেষ্টি আছে গাইজ বহুত আপোনালোকে ট্ৰাই কৰি চাব পাৰে নৰ্মেল আলু আৰু পিঁয়াজে এটা চিম্পলকৈ দিছে কিন্তু মোৰ অলপ অইল বেছি হ'ল দেখিছে আৰু প্লাছ সৰিয়হটোৱে বহুত টেষ্টি কৰি দিছে আমাৰ বা খোজকাঢ়ি গৈ আছে তো এয়াই আছিলে আজি মোৰ মিনি ব্লগটো বাই বাই গাইজ লাভ ইউ